গুড মৰ্নিং সকলোকে মোৰ অন্যটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া উঠি মেলি ৰেডি হ'লোঁ আৰু মানে এতিয়া 3টা বাজিলে আৰু আজি যিহেতু মহালয়া হয় আৰু সকলোকে মহালয়াৰ শুভেচ্ছা থাকিল আৰু এইফালে আমাৰ দেহা ৰেডি হৈ গ'ল আৰু এইফালে চব পূৰা আন্ধাৰ হৈ আছে দেই মা ওলাইছে মা মই নবৌ আৰু ওচৰৰ নবৌ কেইজনমান যাম আৰু তেন্তে চাই থাকিব আৰু এইফালে মা ওলালে দেই গেট মাৰি চাওক এইফালে আমি একদম পূৰা খোজকাঢ়ি আহিছোঁ আৰু দেই হাই এটা দি দিয়া সাগৰিকা এইফালে আমাৰ অঞ্চু মা মই আমি গোটেইখিনি আহিছোঁ একদম পূৰা আন্ধাৰ হৈ আছে দেই মই আগতে ক'লোঁ মাক আনিবলৈ মায়ে কাপোৰ পিন্ধা পিছতে ক'লোঁ পূৰা আমি একদম পুৱা খোজকাঢ়ি আহিছোঁ এইফালে বৌ চাই দিয়া একদম পূৰা আন্ধাৰ হৈ আছে অকণমান পোহৰ হৈছে আৰু এইফালে আমি চব আহিছোঁ সাগৰিকা অকণমান হাই দি দিয়া অঞ্চু লগমণি এইফালে আমি এতিয়া পালোহি চাৰিগাঁও বাইপাছ দেই তথাপিতো ইমান পোহৰো হোৱা নাই অকণ সেয়া পোহৰ হৈছে অকণমান পোহৰ হৈছে আৰু সুন্দৰ ৰ'বা এনেও চাওঁগে নহয় সুদা আমার সাথে মহিষাসুরের সাথে
জেগালৈ আহিছোঁ আৰু এইফালে জেলেপি ল'বলৈ লৈছোঁ দেই এতিয়া ফটো নহয় দে ভিডিঅ' ডাঙৰ পেলাম ঘাই কৈ দিয়া এইফালে আমি পূজা চূজা চাই মেলি আহিলোঁ আৰু এতিয়া উভতি আহি আছোঁ দেই ঘৰলৈ আমি একদম তিনিটাতে আহিলোঁ ঘৰৰ পৰা পাঁচ পালোহি আৰু এতিয়া আমি 4:05 পালোহি ভিডিঅ'টো চাই থাকিব আৰু আমাৰ যোৰহাটৰ মহালয় কেনেকুৱা কিমান ভিৰ হৈছে আপোনালোকক দেখালৈ বাই 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 এইফালে ঘৰ আহি পাই গ'লোহি আৰু বাই তেতিয়া বাই আৰু আজি ব্লগটো মই ইমানতে স্কিপ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু তেন্তে বাই বাই আকৌ লগ পাইছোঁ পুনৰ ভিডিঅ'ত